প্ৰিয় দৰ্শক, সীতামাতা গৰ্ভৱতী হোৱাৰ পিছতো ভগৱান শ্ৰীৰামে কিয় বনবাসলৈ পঠাইছিল আৰু সেইজন কোন আছিল যিয়ে ঘোৰ নিশা ঘন জংগলৰ মাজত সীতামাতাক এৰি থৈ আহিছিল। প্ৰিয় দৰ্শক, ৰামায়ণৰ কাহিনী আমি দেখিছো, শুনিছো, পঢ়িছো, কিন্তু ৰামায়ণৰ শেষৰ অধ্যায়ৰ বিষয়ে আপুনি কেতিয়াবা শুনিছেনে? যি অধ্যায় শুনিলে আজি আপোনাৰ চকু পানী নিগৰি ওলাব। এগৰাকী নাৰীৰ বিচ্ছেদৰ কাহিনী। ইয়াত যুদ্ধৰ বিষয়ে নাই, ইয়াত এগৰাকী নাৰীৰ নিজৰ স্বামীৰ পৰা অৰ্থাৎ এজন ৰজাৰ পৰা এখন ৰাজ্যৰ পৰা বিচ্ছেদৰ কাহিনী জড়িত হৈ আছে। প্ৰিয় দৰ্শক নমস্কাৰ, মোৰ নাম অনন্ত নাথ। আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো। মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধাৰ্মিক কথা। প্ৰিয় দৰ্শক, আমি ৰামায়ণ সকলোৱে দেখিছো, শুনিছো, পঢ়িছো, এটাই কথা জানো যে অধৰ্মৰ পৰাজয় হেতু ধৰ্মৰ জয় হেতু ৰাম ৰাৱণৰ মাজত যুদ্ধ হৈছিল। অৰ্থাৎ ৰামে মৰা কাৰত ৰাৱণৰ মৃত্যু হৈছিল আৰু সেই সময়ত ধৰ্মৰ জয় হৈছিল। কিন্তু আজি এই কাহিনীত আমাৰ ধৰ্মৰ বা অধৰ্মৰ কাহিনী নহয়, এই কাহিনী বিচ্ছেদৰ কাহিনী। পত্নীৰ অৰ্থাৎ ভগৱান শ্ৰীৰামৰ পত্নীৰ বিচ্ছেদৰ কাহিনী, মাতা সীতা বনবাসলৈ যোৱাৰ কাহিনী। সেই সময়ত যেতিয়া মাতা সীতাক লংকাৰ ৰাৱণৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছিল, তেতিয়া মাতা সীতাই অগ্নি পৰীক্ষা দিছিল আৰু অগ্নি পৰীক্ষা দিয়াৰ পিছত মাতা সীতাৰ শুদ্ধতাৰ প্ৰমাণ হৈছিল আৰু মাতা সীতা, লক্ষ্মণ, ৰাম অযোধ্যালৈ উভতি আহিছিল। অযোধ্যাত উভতি অহাৰ পিছতে অযোধ্যাত যেতিয়া তেওঁলোক উপস্থিত হৈছিল, অযোধ্যাত আনন্দ উল্লাস, সকলোতে বন্তি চাকি জ্বলাই মাতা সীতা, লক্ষ্মণ আৰু ৰামক আদৰণি জনোৱা হৈছিল। কিন্তু ইয়াৰ মাজতে সেই কাহিনী আৰম্ভ হৈ গৈছিল, যি কাহিনী এটা সময়ত এগৰাকী নাৰীৰ অন্তৰখন সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। অৰ্থাৎ এগৰাকী নাৰীক তেওঁৰ স্বামীৰ পৰা বা এখন ৰাজ্যৰ পৰা বিচ্ছেদ কৰিছিল। প্ৰিয় দৰ্শক, সীতামাতাৰ বনবাসৰ কাহিনী। যেতিয়া সীতামাতাক বনবাসলৈ ভগৱান শ্ৰীৰামে পঠোৱা হৈছিল, সেই সময়ত সীতামাতা গৰ্ভৱতী আছিল। প্ৰিয় দৰ্শক, ৰাজসভাৰ মাজত এটাই কথা গুঞ্জৰিত হৈছিল যে সেইগৰাকী মহিলাক আমি আমাৰ নাৰী হিচাপে কেনেকৈ মানি লম, যিগৰাকী মহিলা 14 মাহ দিন ৰাৱণৰ কবলত আছিল। তেওঁ আমাৰ ওচৰত পুনৰ সত্যতা প্ৰমাণ কৰিব লাগিব। তেওঁ অগ্নি পৰীক্ষা দিলেও আমি এই কথা কেতিয়াও মানি ল'ব নোৱাৰো। কিন্তু ভগৱান শ্ৰীৰামে সেই সময়ত জানিছিল মাতা সীতা শুদ্ধ, মাতা সীতা সত্য, কিন্তু ৰাজধৰ্ম পালন কৰিবলৈ মাতা সীতাক পুনৰ ভগৱান শ্ৰীৰামে বনবাসলৈ পঠিয়াব লগা হ'ল। আৰু সেই নিশাটো যেতিয়া ভগৱান শ্ৰীৰাম এটা কোঠাৰ ভিতৰত সোমাই উচুপি উঠিছিল, তেওঁ কান্দিছিল। তেওঁ বুজিছিল যে মাতা সীতা নিৰ্দোষী হোৱাৰ পিছতো আজি মোৰ পত্নীক মই বনবাসলৈ পঠিয়াবলগীয়া হ'ল ৰাজধৰ্ম পালনৰ হেতু। তেওঁ লক্ষ্মণক মাতি আনিলে। লক্ষ্মণ, তুমি মোৰ বাবে এটা কাম কৰিব লাগে। তুমি মাতা সীতাক ঘোৰ অৰণ্যৰ মাজত এৰি থৈ আহিব লাগে। লক্ষ্মণ আচৰিত হৈছিল, কিন্তু ভগৱান শ্ৰীৰামৰ নিৰ্দেশ পোৱাৰ পিছতে লক্ষ্মণে মাতা সীতাক লৈ ঘোৰ নিশা অৰণ্যৰ মাজলৈ ওলাই গ'ল। কিন্তু সেই সময়ত মাতা সীতাই ভবা নাছিল যে লক্ষ্মণে মোক ঘোৰ অৰণ্যৰ মাজত এৰি থৈ যাবলৈ আহিছে। ঘোৰ অৰণ্যৰ মাজত উপস্থিত হোৱাৰ পিছতে যেতিয়া মাতা সীতাক লক্ষ্মণে ক'লে যে তেওঁৰ অযোধ্যাৰ ৰজাৰ নিৰ্দেশত মাতা সীতাক জংঘলত এৰি থৈ যাবলৈ আহিছে, অৰ্থাৎ বনবাস দিবলৈ আহিছে, তেতিয়া মাতা সীতাৰ অন্তৰখন সম্পূৰ্ণৰূপে বিচ্ছেদ হৈ গৈছিল। মাতা সীতাৰ উচুপি উঠিছিল, তেওঁ কান্দি উঠিছিল, অন্তৰখন ভাগি পৰিছিল। কিন্তু সেই সময়ত মাতা সীতাই ভগৱান শ্ৰীৰামত দোষ দিয়া নাছিল। মাতা সীতাই বুজি পাইছিল যে ভগৱান শ্ৰীৰামে ৰাজধৰ্ম পালনৰ হেতু এই কাৰ্য কৰিবলগীয়া হৈছে। ঘোৰ অৰণ্যৰ মাজত যেতিয়া মাতা সীতাক লক্ষ্মণে এৰি থৈ গুচি আহিলে, তেতিয়া মাতা সীতা ঘোৰ অৰণ্যৰ মাজতেই ইফালৰ পৰা সিফাললৈ ভ্ৰমণ কৰিবলৈ ধৰিলে। কিন্তু অৱশেষত মাতা সীতা বাল্মীকিৰ আশ্ৰমত উপস্থিত হ'ল। আৰু সেই সময়ত মাতা সীতা গৰ্ভৱতী আছিল। বাল্মীকিৰ আশ্ৰমতেই তেওঁ দুখ কষ্টৰে দিন পাৰ কৰিবলৈ ল'লে। এগৰাকী ৰাণীৰ হোৱাৰ পিছতো আশ্ৰমত জীৱন কটাবলৈ ল'লে। ঘোৰ অৰণ্যৰ মাজত খৰি কাটি খাদ্যভাৰ বনাবলৈ ল'লে। আৰু সেই সময়তেই লৱকুশৰ জন্ম হ'ল। লৱকুশ, যাৰ নাম শুনিলে আমাৰ সেই ৰামায়ণৰ সেই কাহিনী মনলৈ আহে, যেতিয়া ৰামৰ ৰাজসভাত লৱকুশই ৰামায়ণৰ কাহিনী কৈছিল। সেই পুত্ৰৰ জন্ম হ'ল, সেই দুই তনয়ৰ জন্ম হ'ল, সেয়া আছিল ভগৱান শ্ৰীৰামৰ সন্তান। কিন্তু এই কথা কেতিয়াও ভগৱান শ্ৰীৰামে গম পোৱা নাছিল যে মোৰ দুই তনয় আছে, যাৰ নাম লৱ আৰু কুশ। বাল্মীকিৰ আশ্ৰমতে লৱকুশ ডাঙৰ হ'ল।
বাল্মীকিৰ পৰা সকলো শিক্ষা লৱ কুশই আহৰণ কৰিলে। যুদ্ধ শিক্ষা, অস্ত্ৰ শিক্ষা, জ্ঞানৰ শিক্ষা, বেদৰ শিক্ষা সকলো বাল্মীকিৰ আশ্ৰমতেই লৱ কুশই অধ্যয়ন কৰিলে। আৰু লৱ কুশে অস্ত্ৰ শিক্ষাও বাল্মীকিৰ আশ্ৰমতেই অধ্যয়ন কৰিলে। আনকি ৰামায়ণৰ কাহিনীও বাল্মীকিৰ মুখৰ পৰাই লৱ কুশই শুনা পাইছিল। আৰু সেই সময় আহি পৰিল যেতিয়া অযোধ্যা ৰজা দশৰথৰ পিছত ৰামে অশ্বমেধ যজ্ঞৰ আয়োজন কৰিছিল আৰু অশ্বমেধ যজ্ঞৰ বাবে এটা ঘোঁৰা এৰি দিয়া হৈছিল। আৰু সেই ঘোঁৰাটো দেশ বিদেশ ঘূৰাৰ পিছত যেতিয়া সেই অৰণ্যৰ মাজত বাল্মীকিৰ আশ্ৰমৰ অৰণ্যৰ মাজেৰে পাৰ হৈ গৈছিল, তেতিয়া লৱ কুশই সেই অশ্বমেধ ঘোঁৰাটো দেখা পাইছিল। আৰু সেই ঘোঁৰাটো লৱ কুশই আগচি ধৰিছিল। আগচি ধৰাৰ পিছতে ৰামৰ সৈন্যৰ সৈতে অৰ্থাৎ ভৰত, শত্ৰুঘ্ন, লক্ষ্মণৰ সৈতে লৱ কুশৰ যুদ্ধ হৈছিল। এই কথা মাতা সীতাই কেতিয়াও গম পোৱা নাছিল। কিন্তু যেতিয়া লক্ষ্মণ, ভৰত, শত্ৰুঘ্নৰ পৰাস্ত হল আৰু লৱ কুশৰ জয় হল, সেই সময়ত ভগৱান শ্ৰীৰামে অশ্বমেধ যজ্ঞৰ পৰা উঠি আহি লৱ কুশৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল। আৰু সেই সময়তে লৱ কুশৰ সম্পূৰ্ণ পৰিচয় ভগৱান শ্ৰীৰামে গম পাইছিল। আৰু ইয়াৰ পিছত যেতিয়া অযোধ্যালৈ লৱ কুশই লৈ যোৱা হল, লৱ কুশই নিজৰ সংগীতৰ মাধ্যমেৰে সকলো ৰামায়ণৰ কাহিনী ভগৱান শ্ৰীৰামৰ সন্মুখত বিৱৰি কৈছিল। আৰু ভগৱান শ্ৰীৰামৰ সন্মুখত বিৱৰি কোৱাৰ পিছতে লৱ কুশ যে মাতাৰ সীতাৰ সন্তান অৰ্থাৎ ৰামৰ সন্তান সেই কথা গম পাইছিল। আৰু তেতিয়া পুনৰ মাতা সীতাক অযোধ্যালৈ মাতি পঠিওৱা হৈছিল। অযোধ্যাত মাতা সীতা উপস্থিত হোৱাৰ পিছতে পুনৰ সেই বুবু বাবা আৰম্ভ হৈছে যে মাতা সীতাই সত্যতাৰ প্ৰমাণ দিব লাগে। প্ৰজাসকলৰ মাজত আলোচনা হৈছিল যে মই মাতা সীতা নহয় বা মই ৰাম নহয়, তোক তেনেদৰে আদৰি ল'বলৈ। এনেবোৰ কথাই ৰাজসভাত গুজৰি উঠিছিল, ৰাজসভাত গুঞ্জৰিত হৈছিল। আৰু সেই সত্যতা প্ৰমাণ দিবলৈ পুনৰ সীতা অযোধ্যাত উপস্থিত হ'বলগীয়া হৈছিল। কিন্তু সেই সময়ত নাৰীৰ ধৰ্ম, নাৰীৰ সত্যতা পালন কৰি, নাৰীৰ সেই কৰ্তব্য পালন কৰি মাতা সীতাই কেতিয়াও প্ৰমাণ দিয়া নাছিল। মাতা সীতাই ভগৱান শ্ৰীৰামক এষাৰ কথাই কৈছে, যদি মই মোৰ ফালৰ পৰা শুদ্ধ হয়, এইহাল মোৰ সন্তান হয়, মই আজি যদি সত্য পথত আছো, তেনেহলে ধৰিত্ৰীয়ে মোক ভাত দিব আৰু মই ধৰিত্ৰীৰ কোলাত বিলীন হৈ যাম। প্ৰিয় দৰ্শক, যেতিয়াই মাতা সীতাই ধৰিত্ৰী নিজৰ মাতৃক আহ্বান কৰিছিল, তেতিয়া পৃথিৱী ফাটি উঠিছিল আৰু ধৰিত্ৰী মা বাহিৰলৈ ওলাই আহিছে। আৰু সেই সময়ত ধৰিত্ৰীৰ কোলাত বহি মাতা সীতা বিলীন হৈ গৈছিল ধৰিত্ৰীৰ লগত। এই দৃশ্য দেখি প্ৰজাসকল আচৰিত হৈছিল, সকলো দেৱগণ আচৰিত হৈ গৈছিল যে মাতা সীতা ভগৱান শ্ৰীৰামৰ পৰা আজি সম্পূৰ্ণৰূপে বিচ্ছেদ হৈছে। এই ঘটনা দেখিও প্ৰজাসকলে বুজি পাইছিল যে মাতা সীতা কিমান শুদ্ধ আছিল। প্ৰিয় দৰ্শক, ইয়াৰ পাছতে ৰামায়ণৰ শেষৰ অধ্যায় অৰ্থাৎ সমাপ্ত হৈছিল। কিন্তু ইয়াৰ পিছত ভগৱান শ্ৰীৰাম সম্পূৰ্ণৰূপে ভাগি পৰিছিল। তেওঁ নিজৰ সমাধি নিজেই স্থাপন কৰিছিল, তেওঁ নিজৰ মৃত্যু নিজেই আঁকোৱালি লৈছিল। এনেদৰে ৰামায়ণৰ কাহিনী শেষ হৈ গৈছিল। ইয়াৰ পিছত ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন এজনৰ পাছত আনজন তেওঁৰ নিজৰ দেশ ত্যাগ কৰি এই পৃথিৱীৰ পৰা গুচি গৈছিল। আৰু সেই সময়ত লৱ কুশই অযোধ্যাৰ শাসনভাৰ চলাইছিল। প্ৰিয় দৰ্শক, এয়াই আছিল ৰামায়ণৰ কাহিনী। এয়াই আছিল সেই হৃদয় বিদাৰক অধ্যায়ৰ কাহিনী, যি শিকাই যায় এগৰাকী নাৰীৰ সত্যতা প্ৰমাণ দিবৰ কাৰণে তেওঁ কেনেকুৱা ধৰণৰ প্ৰতিজ্ঞা ল'ব পাৰে। ভগৱান শ্ৰীৰামৰ যি কৰ্ম, যি ধৰ্ম, যি গুণ ৰাখিবলৈ মাতা সীতাই অহৰহ কষ্ট কৰিছিল। অহৰহ তেওঁ বাল্মীকিৰ আশ্ৰমত থকাৰ পিছতো দুখ কষ্টৰ মাজত জীৱন উৎসৰ্গা কৰি দিছিল। লৱ কুশক, সেই অযোধ্যাৰ দুই তনয়ক মাতা সীতাই অতি কষ্টৰে ডাঙৰ দীঘল কৰিছিল। ঘন অৰণ্যৰ মাজত কাঠ কাটিছিল, খৰি কাটিছিল, আহি বাল্মীকিৰ আশ্ৰমত খোৱাৰ আহাৰ প্ৰস্তুত কৰিছিল। আৰু সেই সময়তেই বাল্মীকিয়ে লৱ কুশক এই ৰামায়ণৰ সকলো কাহিনী অৰ্থাৎ ৰাম সীতাৰ বিবাহৰ পৰা কেনেদৰে ৰামে সীতাক লগ পাইছিল, বা ৰামৰ সীতাৰ বিবাহ কেনেকৈ আৰম্ভ হৈছিল, কেনেকৈ বনবাস হৈছিল, অসুৰ ৰাৱণৰ লগত যুদ্ধ কেনেকৈ হৈছিল, ভগৱান শ্ৰীৰামৰ সকলো কাহিনী কৈছিল। আৰু সেই কাহিনী দুই তনয়ে অৰ্থাৎ লৱ কুশই অযোধ্যাৰ ৰাজসভাত পাঠ কৰি শুনাইছিল ভগৱান শ্ৰীৰামৰ সন্মুখত।
তেতিয়া প্ৰজাগণ আচৰিত হৈছিল এই হাল কাৰ সন্তান আৰু অৱশেষত ভগৱান শ্ৰীৰামে সেই কথা বুজি পাইছিল যে এই হাল মোৰ সন্তান অৰ্থাৎ লৱকুশ ভগৱান শ্ৰীৰাম আৰু মাতা সীতাৰ সন্তান আছিল প্ৰিয় দৰ্শক এনে কাহিনী পাবলৈ মোৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো প্ৰিয় দৰ্শক ভিডিঅটো যদি ভাল লাগিল আন এজন বন্ধুলৈ ভিডিঅটো শ্বেয়াৰ কৰিব বুলি আশা কৰিলো আজিলৈ বিদায় লৈছো ধন্যবাদ